তো জৈন দস্তর কি খবর তোমালোক আশা করি তোমালোকে সকলে ভালে আছে আগলৈ ভালে থাকিবা তো কি হৈ আছে মানে তোমালোক SSC যদি 24 তাৰিখৰ পৰা অনলাইন হ'ব ফেব্ৰুৱাৰী এটা ৰিটেন টেষ্টটো হ'ব আৰু এতিয়ালৈকে তোমালোকে সুধি আছে যে SSC জিডি কাৰণে কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰিম এতিয়াও তোমালোকে সুধি আছে SSC জিডি ডেটা কেনেকুৱা কুৱেশ্যন আহে দিনে কেইঘণ্টাকৈ কিতাপ পঢ়িব লাগিব তো ভাইহঁত বহুত পিছ পৰি আছা এনেকৈ হ'লে তোমালোকে এবছৰ চাকৰি ল'বই নোৱাৰিবা SSC জিডি ওপৰত এতিয়ালৈকে মই কিমান সভা ভিডিঅ' বনালোঁ গোটেই সভা ভিডিঅ'টো কৈ আছোঁ যে SSC জিডিত পাছ কৰিবৰ কাৰণে SSC জিডি কিতাপ পোৱা যায় সেইখন কিতাপ তোমালোকে অনলাইনতো পাবা কিতাপৰ দোকানতো পাবা তোমালোকক বিচাৰি ফুৰিবৰ কাৰণে অসুবিধা হয় কাৰণে মই ডেছক্ৰিপশ্যনত কিতাপ কি এখনৰ লিংকো দি থৈ দিওঁ তোমালোকে নোচোৱা ভিডিঅ'টো অলপ চাবা তাৰপিছত কমেণ্ট কৰিবা দাদা কি কৰিম এতিয়া ক'ত পাম কিতাপ কি পঢ়িম আৰু ভিডিঅ'টো সম্পূৰ্ণ চাবা শুনা বাইহঁত SSC জিডিত চাকৰি ল'বৰ কাৰণে তুমি SSC জিডি এখন কিতাপ কিনি লৈ আহিব লাগিব সেই কিতাপখন তুমি সম্পূৰ্ণ পঢ়িব লাগিব A to Z প্ৰথমৰ পৰা আৰম্ভণিৰ পৰা শেষলৈকে তাৰপিছত তুমি ৰিটেন টেষ্ট দিব যাব লাগিব ৰিটেন টেষ্টত তুমি যদি ভাল মাৰ্কছ এটা লৈ কিনে পাছ কৰিব পাৰা তেনেহ'লে তুমি নেক্সট বছৰ এজন ফৌজি হ'ব পাৰিবা একে ফৌজি মিলিলে ডিউটি কৰি দিব পাৰিবা মাহে 50-60 হাজাৰ টকা দৰমহা পাবা আৰু কিমান ভালকৈ বুজাম ভাই তোমালোকক আৰু দুজন মানে সুধি আছিল দাদা সেই SSC জিডিৰ কাৰণে আমি দিনে কেইঘণ্টা পঢ়িব লাগিব আৰে সুদূৰ ভাই কেলা শুনা SSC জিডিৰ কাৰণে কেইঘণ্টা পঢ়িম সেইটো মেইন ইম্পৰ্টেণ্ট নহয় মেইন ইম্পৰ্টেণ্ট তুমি এটা চিলেক্ট কৰি ল'বা যে আজিৰ দিনটোত মই এই 10টা 11টা পাৰ্ট কমপ্লিট কৰিম A to Z মুখস্থ কৰি দিম সেনেকৈ পঢ়িবা তেতিয়াহে তুমি পাৰিবা ভাবা যদি দিনে 2 ঘণ্টা পঢ়িম 1 ঘণ্টা পঢ়িম ভাই এনেকৈ একো কৰিব নোৱাৰিবা এতিয়া যিখিনি ল'ৰাই পাছ কৰিলে যোৱা বছৰ পাছ কৰি কিনে এতিয়া ট্ৰেইনিঙত গৈছে তো সিহঁতক সুধিবা কিমান কষ্ট কৰিছিলে সিহঁতে দিন ৰাতি কিমান কষ্ট কৰি পঢ়ি ৰিটেনটো পাছ কৰিছিলে কিন্তু ভাবা নাছিলে যে 2 ঘণ্টা পঢ়িম আজি 3 ঘণ্টা পঢ়িম মনটো মনৰ এটা বিলিং পাৱাৰ এটা লাগিব যে মই কিতাপখনৰ আজি 10টা পাৰ্ট ল'ম এই 10টা পাৰ্ট কণ্টিনিউ শেষ নোহোৱালৈকে মই মুখস্থ নোহোৱালৈকে পঢ়িয়ে থাকিম তো এনেকুৱা এটা বিলিং পাৱাৰ লাগিব ৰাতি 11টা 12টা বাজি যাক কোনো কথা নাই কিমান বাৰ তোমালোকক কৈ আছোঁ সৰুৰ পৰা ইমানবিলাক কিতাপ পঢ়ি ডাঙৰ হ'লা এতিয়ালৈকে এটা ক্লাছত 7খন 8খন কিতাপ পঢ়ি এতিয়া খালি লাইফটোৰ কাৰণে এখন কিতাপ পঢ়িব লাগে SSC জিডি কিতাপ এখন সেই কিতাপখন কণ্টিনিউ কৰি কিনে এটা চাকৰি ল'ব লাগে বাছ সেইটোও কৰিব নোৱাৰা তোমালোকে এলাহ ৰাতি 9টা বজাতে শুই যোৱা 10টা বজাতে শুই যোৱা তো কালি ৰাতি 9:30 বজাত আমাৰ ঘৰৰ ওচৰ ল'ৰাজনে মোক ফোন কৰি ক'লে টিলেণ্ডা খবৰ ভাল নাই মই বোলো খবৰ ভাল তাৰপিছত কি ক'লে টিলেণ্ডা মই SSC জিডি এবাৰ ইণ্টাৰভিউ দিম বুলি ভাবিছোঁ তো সেইটো কাৰণে অলপ প্ৰিপেৰেশ্যন কৰি আছোঁ কি বা হয় নাজানো মই বোলো কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰি আছা কৈছে ভালকৈ কিতাপ পঢ়ি আছোঁ ৰানিং কৰি আছোঁ 5 কিলোমিটাৰ বোলো ঠিকে আছে ভালকৈ চেষ্টা কৰি থাকা খালি ৰিটেনটো পাছ কৰিলে হ'ল তাৰপিছত চাকৰি হৈ যাব তাৰপৰা এনেকৈ কৈ কিনে সি কৈছে হয় হ'ব দিয়া এতিয়া শুওঁ দিয়া হা 9:30 বাজিছে আৰু SSC জিডিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আৰু তেতিয়া শুব বিচাৰিছে তো ভাবি চোৱা সেইজন ল'ৰাই চাকৰি ল'ব পাৰিবনে তো তাক তেতিয়া মই সুধিলোঁ তই যে SSC জিডিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছ তই 9:30 বজাত যদি শুব বিচাৰিছ পঢ়ক এতিয়া সি ক'লে কি টিলেণ্ডা আহি দিনত কাম কৰিব যাওঁ তো ভাগৰ চাগৰ লাগে না সেইটো কাৰণে ৰাতি আহি কিনে ভাতকেইটা খাই কিনে শুয়ে দিওঁ আৰু ৰাতিপুৱা অলপ কিতাপ পঢ়োঁ তো ভাই চোৱা এনেকৈ পঢ়িলে নহ'ব কিন্তু এনেকৈ চাকৰি ল'ব নোৱাৰিবা অকণমান পঢ়ি কিনে SSC জিডি আগৰ নিচিনা হৈ থকা কাৰণে এতিয়া বহুত অলপ জটিলৰ নিচিনা হৈ গ'লগৈ বিশেষকৈ ৰিটেনটোত কাৰণ আগতে নিগেটিভ মাৰ্ক নাছিলে এতিয়া নিগেটিভ মাৰ্কিং হৈ গ'ল তো কাম নকৰিবা বুলি নকওঁ আমাৰ নিচিনা যিখিনি দুখীয়া ঘৰ ল'ৰা ছোৱালী তো সিহঁতে দিনটো এনেকৈ হাজিৰাও কৰিব লাগে বেলেগৰ ঘৰত যায় কাৰণে আৰু ৰাতি অলপ নিজে পঢ়িব লাগে কিন্তু শুনা ভাইসকল মই কওঁ ময়ো তেনেকৈ পৰীক্ষা দিছিলোঁ মই ৰাতিপুৱা 8টা বজাত ওলাই যাওঁ ৰাতি 9:30 বজাত ঘৰ আহি পাওঁ ভাত চাত খাই কিনে 9:30 বাজে 9:30 পৰা 12টা বজালৈ কিতাপ পঢ়োঁ আকৌ 3:30 বজাতে উঠি কিনে ৰানিং কৰিবলৈ যাওঁ তো ভাবি চোৱা 12টা বজাত শুলে কেতিয়াও 12 বজাত টোপনি নাহে টোপনি আহোঁতে আধা ঘণ্টামান যায় 3 ঘণ্টা এটা শুইছিলোঁ মাত্ৰ তো সেইখিনি টাইমতো ইউটিউবো নাছিলে তো মোক কোনে মটিভেট কৰিছিলে ইমান যে মই 3:30 বজাত উঠি কিনে ৰানিং কৰিব যাওঁ 12টা বজালৈ কিতাপ পঢ়োঁ তো মই মটিভেট হৈছিলোঁ মোৰ মাক দেখি কিনে মটিভেট হৈছিলোঁ মোৰ মায়ে কঁকালটো হালি যি ফুকিয়াই মোক যে ভাত বনাই খুৱাইছিলে তো সেই মই মাক দেখি কিনে মটিভেট হৈছিলোঁ মোক ঘৰখনক দেখি কিনে মটিভেট হৈছিলোঁ বৰষুণ পৰিলে যে এনদিয়া পানী জমা হৈ যায় গাঁত হৈ যায় যে ৰুমৰ ভিতৰত তো সেইখিনি বস্তু দেখি কিনে মই মটিভেট হৈছিলোঁ তো ভাইসকল শুনা নিজৰ কাৰণে যদি কষ্ট কৰি আছে না তেনেহ'লে নহ'ব কিন্তু নিজৰ মা দেউতাৰ কাৰণে কষ্ট কৰা নিজৰ ঘৰখনৰ কাৰণে কষ্ট কৰা তেতিয়া তুমি ছাকচেছ হ'ব পাৰিবা যেতিয়া তোমাৰ মা দেউতাৰ কষ্টটো তোমাৰ ফিল হ'ব না তেতিয়া তুমি কিবা এটা কৰিব পাৰিবা তুমি কি কৰা ৰাতিপুৱা শুই নুঠা আজি উঠিব মন যোৱা নাই আজি ৰানিং নকৰোঁ কিন্তু তোমাৰ দেউতাই তেনেকৈ ক'ব পাৰিব জানো যে আজি কামত নাযাওঁ কাৰণ দেউতাই জানে আজি যদি দেউতা যদি কামত নাজানা তো কালিলৈকে ঘৰখনত চাউল নাথাকিব ভাত খাবৰ কাৰণে তো সেইটো কাৰণে দেউতাই সদায় কষ্ট কৰে তোমালোকৰ কাৰণে আৰু তোমালোকে কি কৰা নাই আজি নপঢ়োঁ আজি কষ্ট নকৰোঁ আজি ৰানিং নকৰোঁ আজি শুম তো ভাইসকল আৰু বুজাই নাথাকোঁ ডেছক্ৰিপশ্যনত এখন কিতাপৰ লিংক দিয়া আছে সেই লিংকটোত ক্লিক কৰিবা এমেজনত গুচি যাবা ডাইৰেক্ট এমেজনত সেই কিতাপখন দেখাব কিতাপখন অনলাইন কৰি লৈ ল'বা পইচা নাই যদি হাজিৰা কৰা ক'ৰবাত শাক চব্জি বেচিব যোৱা ক'ৰবাত খৰি চৰি বেচা কি কৰা নাজানো কিন্তু চুৰ নকৰিবা তো ক'ৰবাত পইচা গটাই কিনে সেই কিতাপখন অনলাইন কৰি লোৱা জল্দি আৰু সেই কিতাপখন এই 3 মাহৰ আণ্ডাৰত কমপ্লিট কৰা পঢ়ি কেনে
তো কিতাপখন অনলাইন কৰাৰ পিছত কেনেকৈ পঢ়িব লাগিব নাজানা যদি কৈ দিওঁ শুনা কিতাপখন 4টা ভাগত থাকিব প্ৰথমতে ৰিজনিং থাকিব তাৰপৰা জেনেৰেল নলেজ থাকিব তাৰপৰা মেথছ থাকিব তাৰপিছত হিন্দী ইংলিছ ব্যাকৰণ থাকিব তো যিখিনি ইংলিছ থাকে ইংলিছখিনি মানে লাষ্টৰ ফালে থাকিব তো সেইখিনি চাব নালাগে তাৰপিছত থাকিব হিন্দী গ্ৰামাৰখিনি তো হিন্দী গ্ৰামাৰখিনি ধুনীয়াকৈ কমপ্লিট কৰা তাৰপিছত তোমালোকৰ থাকিব মেথছখিনি কমপ্লিট কৰিবা ধুনীয়াকৈ তাৰপিছত থাকিব জেনেৰেল নলেজখিনি কমপ্লিট কৰা আৰু যিখিনি প্ৰথমতে পায় ৰিজনিংখিনি তুমি যদি ভালকৈ এটা টিউশ্যন নলোৱা বা ভালকৈ তুমি যদি ইউটিউবত ভিডিঅ'বিলাক নোচোৱা অলপ টাইম যদি দিব নোৱাৰা তেনেহ'লে তুমি ৰিজনিংখিনি কেতিয়াও বুজিয়ে নাপাবা তো এই 3টা ছাবজেক্ট জেনেৰেল নলেজ মেথছ আৰু ব্যাকৰণখিনি তুমি পঢ়ি কিনেও পাছ কৰিব পাৰিবা SSCGTত তো 3 মাহ কষ্ট কৰা তো 3 মাহ কষ্ট কৰি কিনে ফেব্ৰুৱাৰীত ৰিটেন টেষ্টটো দি কিনে ভাল মাৰ্কছ এটা লৈ কিনে পাছ কৰা অহা বছৰ তুমি CRP BSF এজন ফৌজি হৈ কিনে ঘৰত আহি কিনে মা দেউতাক CRP টুপিটো পিন্ধাই কিনে মা দেউতাক কান্ধত হাতখন তুলি কিনে ফটো এখন উঠি কিনে ফিউচাৰত তোমাৰ ল'ৰা ছোৱালীৰ কাৰণে তুমি থৈ দিব পাৰিবা তো ভাই ইয়াত থাকি আৰু বেছিকৈ একো ক'ব নোৱাৰিম আৰু তো নিজৰ আত্মাটোক জগোৱা উঠাই দিয়া ইয়াক কিমান শুই থাকিব আৰু তো উঠা ৰানিং কৰা ভালকৈ কিতাপ পঢ়া তো আজি ভিডিঅ'টো ইমানটো সমাপ্ত কৰিছোঁ যদি তোমাৰ ফৌজি চাকৰি ল'ব পাৰা তোমাৰ দম আছে না তেনেহ'লে ভিডিঅ'টো তোমাৰ লগৰ সমনীয়াৰ মাজত শ্বেয়াৰ কৰি দিয়া আৰু যদি তোমাক শ্বেয়াৰ কৰি দিছে তোমাৰ লগৰ সমনীয়া তেনেহ'লে তুমি ভাবিবা যে তোমাৰো দম আছে ফৌজি চাকৰি ল'ব বাবে তো আজি ভিডিঅ'টো ইমানটো সমাপ্ত কৰিছোঁ জয় হিন্দ জয় ভাৰত